যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ আপোনালোকক নতুন ভিডিঅ' এটালৈ স্বাগতম আপোনালোকৰ খবৰ ভাল মোৰো ভাল এয়া মানে ৰিচিপশ্যনৰ ওচৰতে ৰখি আছোঁ ঘৰৰ বিয়া যেতিয়া কাম চাম কৰিব লাগে আপোনালোকক পেণ্ডেলো দেখাম ভিডিঅ'ত চাব আৰু মানে ৰিচিপশ্যনত আছোঁ মানে খোৱাটো মেইন ন আজি মদ তেল দিয়া আজিও খানা দিব কাইলৈও দিব ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ চাই যাওক এইপিনে ৰিচিপশ্যনতে লাগি আছোঁ ৰ'ব এই ৰিচিপশ্যনত একো খোৱা নাই এই ভিতৰলৈ গৈ আছোঁ বাকী ভিডিঅ'বোৰ চব চাই থাকক এতিয়া গধূলি 4:30 বাজিলে আৰু আন্ধা হ'বই ন এতিয়া আৰম্ভ হ'বই আৰু চাই থাকক এয়া মাকৈ ভাজি আছে পুৰা মানে ওচৰলৈ অলপ যাবলৈ বেয়া ন সেইবোৰ ইয়াত মানে ল'ৰা কাৰণে খালি সৰু ল'ৰা কাৰণে সেইবোৰ ওচৰত আছে আৰু আমি অকণমান ডাঙৰ যে দুয়োবাৰ ভিডিঅ' বনাইছোঁ আপোনালোকক যেনে তেনে ভিডিঅ' যিমান পাৰোঁ দেখালোঁ আৰু মানে তুলনি বিয়াত সিমান ল'ৰা মানুহৰ কাম নাই যে সেইটো কাৰণে ভিডিঅ' বনাবলৈ বহুত দিগদাৰ হয় মানে এতিয়া বহুত মানে মাইকী মানুহৰ কাম থাকে দিয়ে মানে দৌৰ পৰা যেনে তেনে ক্লিপবোৰ লৈ বনালোঁ আৰু আজি বৃহস্পতিবাৰ আজি আপলোড দি দিছোঁ ভিডিঅ'টো আপোনালোকে চাব চাই লাইক কৰি দিব আৰু মঙলবাৰে মদ তেল দিয়া ভিডিঅ'টো আৰু বুধবাৰে কালি আছিলে কালি বিয়াৰ ভিডিঅ'টো মানে এনেই এইবোৰ মানে যিমানখন পাৰিলোঁ ইয়াত দি দিলোঁ আৰু গোটেইখিনি চাব আৰু চাই থকাৰ বাবে থেংক ইউ এতিয়া ঘৰলৈ আহিলোঁ শুই এতিয়া উঠিছোঁ মাত্ৰ এতিয়া বাজিছে 9টা বাজি গৈছে আৰু এতিয়ালৈ বাই বাই তেতিয়াহ'লে ভাল ভিডিঅ' লগ কৰাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় আজি বৃহস্পতিবাৰ সকলোকে দেৱালীৰ শুভেচ্ছা যাচিলোঁ থেংক ইউ